নেচাৰেলি কিদৰে কনচিভ কৰিব পাৰি তাৰ বিষয়ে আজি দুআষাৰ ক'বলৈ ওলাইছোঁ। সময়ে সকলো, সময়ৰ কাম সময়ত কৰি আমি আমাৰ জীৱনটো সুন্দৰভাৱে আগবঢ়াই নিব পাৰোঁ। আজি মই ক'বলৈ ওলাইছোঁ এগৰাকী মহিলাৰ ফাৰ্টাইল পিৰিয়ডৰ বিষয়ে। যিসকল মহিলাৰ মাহেকীয়া নিয়মীয়া, অৰ্থাৎ 28-30 দিনত মহিলাগৰাকীৰ মাহেকীয়া যদি হয়, তেনেহ'লে তেওঁৰ কণী ফুটা বা অভুলেশ্যন টাইমটো হৈছে 14 পৰা 16 দিনৰ ভিতৰত। এইখিনি সময়ত যদি তেওঁ হাজবেণ্ডৰ লগত সহবাস কৰে, তেনেহ'লে তেওঁ কনচিভ কৰিব পাৰে। অভুলেশ্যনৰ সময়ত সাধাৰণতে বেছিভাগ মহিলাৰ ক্ষেত্ৰত দেখা যায় যে তেওঁ তলপেটৰ কোনোবা এটা ছাইডে অলপমান বিষ অনুভৱ কৰিব পাৰে, বগাস্ৰাৱ যাব পাৰে, আৰু যদি টেম্পাৰেচাৰ জোখা হয় তেনেহ'লে তেওঁৰ বডি টেম্পাৰেচাৰ অলপমান বেছি হ'ব পাৰে। সাধাৰণতে যদিও 14-15 দিন মানত অভুলেশ্যন বা কণী ফুটে, কিন্তু কেতিয়াবা এই কণী ফুটাৰ সময়টো অলপ আগুৱাব পাৰে বা কেতিয়াবা অলপমান পিছুৱাব পাৰে। গতিকে 12 দিনমানৰ পৰা ষ্টাৰ্ট কৰি এসপ্তাহমানৰ কাৰণে যদি এদিনৰ অন্তৰে এদিন, অৰ্থাৎ এদিন এৰি এদিন যদি চেষ্টা কৰে, তেতিয়াহ'লে গৰ্ভধাৰণ কৰাৰ সম্ভাৱনাটো অধিক হয়, আৰু এই পিৰিয়ডটোক মহিলাগৰাকীৰ ফাৰ্টিলিটি উইণ্ড' বুলি কোৱা হয়। গৰ্ভধাৰণ হ'বলৈ হ'লে উন্নত মানৰ ডিম্বাণু আৰু উন্নত মানৰ শুক্ৰাণুৰ প্ৰয়োজন। এই উন্নত মানৰ শুক্ৰাণু আৰু ডিম্বাণু উৎপন্ন হ'বলৈ কিনো কৰিব লাগে তাকেই অলপ আলোচনা কৰোঁ আহকচোন। আপুনি আপোনাৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। উচ্চতা অনুযায়ী ওজনটো বৰ্তাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। সুষম আৰু পৰিষ্কাৰ খাদ্য খোৱাটো অতি জৰুৰী। দৈনিক খাদ্য তালিকাত বিভিন্ন ধৰণৰ সতেজ ফল, ড্ৰাই ফ্ৰুটছ, সকলো ধৰণৰ শাক পাচলি থকাটো বাঞ্ছনীয়। লগতে বিভিন্ন ধৰণৰ গুটি শস্য যেনে ঘেঁহু, গম ধান, মাকৈ, তিল ইত্যাদি থকাটো জৰুৰী। বিভিন্ন ধৰণৰ প্ৰটিনযুক্ত খাদ্য যেনে কণী, মাছ, মাংস, গাখীৰ, মাহজাতীয় শস্য আদি দৈনিক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাটো দৰকাৰ। সকলো ধৰণৰ ফাষ্ট ফুড, জাংক ফুড, প্ৰচেছ ফুড যেনে মেগী, পিজ্জা, বাৰ্গাৰ ইত্যাদি খোৱাটো অনুচিত। শৰীৰটো সুস্থ সুঠাম কৰি ৰাখিবলৈ দৈনিক নিয়মিতভাৱে ব্যায়াম, য়োগা, খোজকঢ়া আৰু সাধাৰণ কাৰ্ডিয়াক এক্সাৰচাইজ কৰি থাকিব লাগিব। অত্যাধিক বেছি এক্সাৰচাইজ কৰাটো ভাল নহয়, নহ'লে হিতে বিপৰীত হ'ব পাৰে। ই হৰম'নৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। যদি আপোনাৰ বদ অভ্যাস যেনে ধূম্ৰপান, গুটকা বা তামোল পাণ, চাদা আদি খোৱা অভ্যাস আছে, তেনেহ'লে তাক বন্ধ কৰিব লাগিব। এলকহল নাখাব পাৰিলে ভাল। কফি বা চাহ জাতীয় পানীয় কমাই খাব লাগিব। আপুনি ভিটামিন জাতীয় ঔষধ সেৱন কৰিব পাৰে, যিয়ে আমাৰ শৰীৰটো সুস্থ কৰি ৰাখে। বি কমপ্লেক্স, ফলিক এচিড, জিংক ইত্যাদিয়ে ডিম্বাণু আৰু শুক্ৰাণুৰ গুণাগত মান বৃদ্ধি কৰে আৰু নৰ্মেলি গৰ্ভধাৰণ কৰাত সহায় কৰে। শুক্ৰাণু আৰু ডিম্বাণুৰ গুণাগত মানদণ্ডৰ ওপৰত গৰ্ভধাৰণটো নিৰ্ভৰ কৰে। শুক্ৰাণুৰ গুণাগত মান বৰ্তাই ৰাখিবলৈ হ'লে আমি টাইট আণ্ডাৰৱেৰ ব্যৱহাৰ কৰাটো অনুচিত। পুৰুষসকলে গৰম পানীৰে গা ধোৱা বা চৌনা বাথ কৰিব নালাগে। গৰ্ভধাৰণ কৰাৰ ক্ষেত্ৰত মানসিক চাপ বা ষ্ট্ৰেছে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। পুৰুষ বা মহিলা উভয়ৰে ক্ষেত্ৰত ষ্ট্ৰেছে শুক্ৰাণু বা ডিম্বাণুৰ গুণগত মানদণ্ড যথেষ্ট অৱনমিত কৰে। গতিকে নিজকে ষ্ট্ৰেছমুক্ত কৰিবলৈ বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰিব পৰা যায়, যেনে মেডিটেশ্যন বা নিজৰ প্ৰিয় হবিৰ লগত সময় কটাব পাৰে।
ইলেক্ট্ৰনিক গেজেটৰ পৰা নিজকে দূৰত ৰাখিব লাগে। লেপটপ কোলাত লৈ ব্যৱহাৰ নকৰাই ভাল। মোবাইল ফোন পকেটত ৰখাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক, বিশেষকৈ যৌন স্বাস্থ্যৰ বাবে। ইতিমধ্যে আলোচনা কৰা পদ্ধতিসমূহ অৱলম্বন কৰি এবছৰলৈকে আপোনালোকে নিজাববীয়াকৈ চেষ্টা কৰি পেলাই কিবা সুফল পায় নেকি চাব পাৰে। আৰু বহু সংখ্যক লোকেই এইদৰে উপকৃত হয় আৰু সুফল লাভ কৰে। কিন্তু এবছৰৰ পিছতো যদি আপুনি সুফল লাভ নকৰে, তেনেহ'লে অযথা সময় নষ্ট কৰি লাভ নাই। আপোনাক হয়তো উন্নত চিকিৎসাৰ দৰকাৰ হ'ব সন্তান লাভৰ কাৰণে। গতিকে আপুনি পলম নকৰি এগৰাকী ফাৰ্টিলিটি স্পেচিয়েলিষ্টৰ কাষ চাপক। ধন্যবাদ।